আমি নতুন দিল্লী প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা গান্ধী হিন্দুস্তানী সাহিত্য সভা দুলাৰাই বড়ো হাৰি মহাসভা আমি এই সংবাদমেল আয়োজন কৰিছোঁ আৰু মোৰ সৈতে আছে আমাৰ প্ৰফেচৰ ৰমেশ বৰদোৱা ছাৰ, মোৰ সৈতে আছে আমাৰ নীলকান্ত গোৱাৰী বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক, আমাৰ এপছুৰ উপসভাপতি খৰমদা গোৱাৰী। আৰু মই পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীপাৱলীৰ দেৰিকে মই শুভেচ্ছা জনাইছোঁ। বড়োলেণ্ড মহোৎসৱ প্ৰথমবাৰৰ কাৰণে দেশৰ ৰাজধানী নতুন দিল্লীত আমি কৰিবলৈ গৈ আছোঁ আৰু এই বড়োলেণ্ড মহোৎসৱ অহা 15 আৰু 16 নৱেম্বৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৰাজধানী চাই ইন্দিৰা গান্ধী ষ্টেডিয়াম কেডি যাদৱ হলত ৰাজঘাট তাত হ'বলৈ গৈ আছে। আৰু এই যি কাৰ্যসূচী আছে ইয়াৰ বিতং আমি কথা আজি অলৰেডি কিছু কথা আমি ব্যাখ্যা কৰিলোঁ। মূল কথাটো আছে যে 15 তাৰিখে বড়োলেণ্ড মহোৎসৱৰ শুভাৰম্ভণি হ'ব। এই শুভাৰম্ভণি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ আৰু ইয়াৰ কাৰণে আমি যোগাযোগ অনিবিছ চলাই আছোঁ। আৰু এই শুভাৰম্ভণি অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, সকলো মন্ত্ৰী, MP, MLA, আমাৰ প্ৰিন্সিপাল, ভাইচ চেঞ্চেলৰ বা আন যিখিনি অতিথিসকল আছে, প্ৰায় 5,000ৰো অধিক তাত লোক তাত উপস্থিত থাকিব। বড়োলেণ্ডৰ পৰা, অসমৰ পৰা বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বেংগল, নেপাল, মেঘালয়, আমাৰ বড়ো লগতে আন জাতি জনগোষ্ঠী আৰু বড়োলেণ্ড অঞ্চলত আন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল তেওঁলোকে উপস্থিত হ'ব। আমি শান্তিৰ আৰু একতাৰ এটা বাণীৰে বড়োলেণ্ড অঞ্চল আমি গঢ় দিব বিচাৰিছোঁ। অসমৰ বুকুতে এটা সুন্দৰ আৰু শান্তিৰ এটা অঞ্চল আমি গঢ় দিব বিচাৰিছোঁ। স্থায়ী শান্তি আমাৰ মূল এজেণ্ডা আৰু এই শান্তি চুক্তিৰ পিছত স্থায়ী শান্তি আমি কেনেকৈ বাহাল ৰাখিব পাৰোঁ আৰু বড়োলেণ্ডক বা অসমৰ এই বিটিআৰ পাৰ্টটো সেই অঞ্চলটো ভাৰতবাসী বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৱে জানক যে আমি শান্তিপ্ৰিয়। 2020 শান্তি চুক্তিৰ পিছত এতিয়া জিৰ' ভাইলেঞ্চ। মিজোৰাম যেনেকুৱা শান্তি আছে, এতিয়া বড়োলেণ্ড অঞ্চল অসমৰ সেই অঞ্চলটো শান্তিপূৰ্ণ এটা অঞ্চল। সেই অঞ্চলটো সাংস্কৃতিক আৰু যি আমাৰ টুৰিজিম আছে সেই ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আমাৰ যি ভাষা আৰু শিক্ষা, আমি 16 তাৰিখে যিহেতু বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস, 73rd প্ৰতিষ্ঠা দিৱস, সেই দিৱসটো আমি জাক জমকেৰে আমি উদযাপন কৰিম আৰু সকলোৰে উপস্থিতিত ইয়াত পতাকা উত্তোলন হ'ব, আমাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। ইয়াৰ পিছত এটা সাংস্কৃতিক শোভাযাত্ৰা প্ৰায় 3,000 লোকে ইয়াত সাংস্কৃতিক শোভাযাত্ৰাত 7 কিলোমিটাৰ শোভাযাত্ৰা ৰাজঘাটৰ পৰা ইণ্ডিয়া গেট চাৰ্কেল যন্ত্ৰ মন্ত্ৰলৈকে এই শোভাযাত্ৰা আৰম্ভ হ'ব। ইয়াৰ লগতে আমাৰ আলোচনা চক্ৰ আছে ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত বড়ো ভাষা, বড়ো সাহিত্যক যিবিলাকে আগবঢ়াই নিছে, এই যি মহান ব্যক্তিসকলক আমি সম্বৰ্ধনা অনুষ্ঠান আমি ৰাখিছোঁ। আৰু আনটো দিশে আমি 5 বজাত যি আমাৰ আলোচনা চক্ৰ আছে, যে টুৰিজিম আৰু কালচাৰক লৈ পেলাই বড়োলেণ্ড এই অঞ্চলখন বা অসমৰ এই বুকুত থকা এই যি সুন্দৰ এটা প্ৰাকৃতিক ৰাষ্ট্ৰীয় যি ইয়াত নেশ্যনেল পাৰ্ক আছে, মানাস নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, চিকনা জলং নেশ্যনেল পাৰ্ক, ইণ্ডো ভূটান বৰ্ডাৰৰ এই সুন্দৰ এটা অঞ্চল টুৰিষ্ট হটস্পট হিচাপে যাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাউথ ইষ্ট এছিয়ান নেশ্যন আমাৰ থাইলেণ্ড বা কম্বোডিয়া, লাওছ, নেপাল, ভূটান সকলো মানুহ যাতে এই অঞ্চলত আহে, আমাৰ নৱপ্ৰজন্মৰ এটা সংস্থাপনৰ ৰাস্তা যাতে খোল খায়, লগতে আমাৰ অঞ্চলখন সকলোৱে যাতে জানে, আমাৰ সাংস্কৃতিক, আমাৰ কলা সংস্কৃতি, ভাষা সকলোৱে যাতে জানিব পাৰে, সেই গোটেই দিশটো ৰাখি পেলাই অৰ্থনৈতিক বা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ দিশটো কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ইয়াত জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া থাকিব, কেন্দ্ৰীয় মন্ত্ৰী, আৰু শিক্ষা আৰু সাহিত্যৰ আলোচনা চক্ৰত ডক্টৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া থাকিব, কেন্দ্ৰীয় মন্ত্ৰী। লগতে সন্ধিয়া সাংস্কৃতিক আমাৰ যি অনুষ্ঠান আছে তাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জয়ল ডাঙৰীয়াক আমি অনুষ্ঠানত আমন্ত্ৰণ জনাইছোঁ।
তো আশা কৰিছোঁ সাংবাদিক বন্ধুসকল আপোনালোকে আমাক সহায় কৰিব, দিল্লীবাসীয়ে আমাক আঁকোৱালি ল'ব আৰু এই যে প্ৰথম বড়োলেণ্ড মহোৎসৱ খুব সুন্দৰকৈ সকলোৰে সহায় সহযোগিতাত বাঢ়িব আৰু এটা ছাকচেছফুল সফল সামৰণি পাম বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী আৰু সেইটো বিশ্বাস আৰু আশা লৈ আমি দেশৰ এই নতুন দিল্লী প্ৰেছ ক্লাবত আমি এই প্ৰেছ মিট আজি আয়োজন কৰিছোঁ। ধন্যবাদ।